নমস্কাৰ মই বৈশালী আপোনাক এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ঢেকীয়াখোৱালৈ লাইছোঁ মামা কিবা এটা কৈ দিয়ক। মই ঢেকীয়াখোৱা নামঘৰলৈ যাব লৈছোঁ। এই কোৱা কিবা এটা। নিজৰ লগতে সকলোৰে মংগলৰ কামনা কৰিম বাৰু দেই। দাদা সকলোৰে মংগল কামনা কৰিছোঁ। দিছে নহয়। কোন কোন আহিছে বাৰু লগ পাম দেই। এনেকুৱাতে পাৱাৰ বেংক এটা লাগে ন। গাড়ীত তেল ভৰাইছোঁ, সেয়া হৈ গ'ল, পইচা দিছে। তাৰপৰা ষ্টাৰ্ট দিম আমি ঢেকীয়াখোৱা নামঘৰলৈ বুলি যিহেতু ওলাইছোঁ। আমাৰ বৰমাগাত তৰণি নাই, হৰিনাম লৈ দিছে। নাম ল'বলৈ দেহায়ো নকয়, হৰি নাম ল'বলৈ দেহায়ো নকয়। ভাল লাগিলে? ভাল লাগিলেতো। আমি পালোহি ঢেকীয়াখোৱা নামঘৰ গেটখন। চব দেখিছেনে সকলোৱে? এইখনে প্ৰথম গেট ঢেকীয়াখোৱা বৰ নামঘৰ। গেটখনেদি ভিতৰলৈ সোমাই যাব লাগিব, অলপ দূৰ আছে, ভিতৰলৈ সোমাই যাব লাগিব। মই আগতেও আহিছোঁ 3-4বাৰমান, সেয়ে কৈ দিছোঁ অলপ দূৰ বুলি। মই আপোনালোকক ভিতৰ ৰাস্তাটো অলপ দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰোঁ কাৰণ বৰষুণ দিছে। বাহিৰলৈ যাব নোৱাৰোঁ। যি পাৰোঁ অলপ ভিতৰৰ পৰাই দেখাই দিওঁ, আপোনালোকে এৰি দিছে নেকি? আৰু অলপ দূৰ আছে আৰু মই এতিয়া মই কিন্তু গোটেইটো ৰাস্তা ভিডিঅ' কৰা নাই দেই, মাজে মাজে কৰিছোঁ। এয়া পাব হৈছেহি, অলপ বাকী। গাড়ীৰ ভিতৰতে যিহেতু হৰিনাম বাজি গৈছে, নলৈ নোৱাৰিছোঁ, সেয়েহে নমাবৰ ৰক্ষা নাই, হাত চাপৰি মাৰি দিছোঁ আৰু পাইছোঁহি। যিহেতু ঢেকীয়াখোৱা নামঘৰ যে গোটেই মাহটোৱে বহুতো ভকত বৈষ্ণৱ আহি থাকে, সেয়েহে ইয়াত অলপ পূজা টাইপৰ হৈ যায়। পূজা মানে বাহিৰতহে গৈছোঁ, আপুনি যি লাগে ঢেকীয়াখোৱা নামঘৰ পৰা ফুল, মূৰ্তি বা কিবা পুতলা যি বিচাৰে সকলোবিলাক বস্তু ঘৰত লৈ যাব পাৰিব চিনস্বৰূপে। মানুহবিলাকে আৰু গাড়ী থ'বলৈ খুব মাতে, আহক ইয়াত থ'ব ইয়াত থ'ব বুলি, কিন্তু আমাৰ গাড়ীখন ইয়াত নথওঁ কাৰণ বৰষুণ দিছে। জেগাডোখৰত থ'ব লাগিব আৰু অলপ দূৰো আছে ঢেকীয়াখোৱা নামঘৰ। দেখিছে মই অলপ জুম কৰি দেখাওঁতে অলপ এই গেটখন অলপ দেখিছে, অলপ দূৰ হয়, ইমান দূৰত গাড়ী থ'বতো নোৱাৰি, সেয়েহে আমাৰ গাড়ীডোখৰত ঠাই ল'লোঁ। এতিয়া গাড়ীখন থ'ব, আমি আছেকে নামি যাম। এয়া আমি নামিলোঁ চাৰিটা। সেয়া চব ঢেকীয়াখোৱা গীত ওলালে। আমি অলপ খোজকাঢ়িবলৈ পালোঁ, যিহেতু গাড়ীখন আমি ওচৰতে থৈ দিলোঁ। দেখিছে দোকানখন আপোনালোকে, চব পিনে পূজাত যিদৰে বহে তেনেদৰে বহিছে। একো কথা নাই, আপোনালোক আহিলে কিবা নহয় কিবা এটা ঘৰলৈ লৈ যাব পাৰিব চিন হিচাপে। দেখিছেনে? আমি গৈ আছোঁ লাহে লাহে খোজকাঢ়ি। এইখন হৈছে
আছে গেটছৰ আমি ৰাস্তা যিটো আমি সোমাইছিলোঁ ঢেকীয়াখোৱা নামত তাতে দুখন গেট পায় আৰু এইখন আছে মেইন গেটখন দেখিলে আপোনালোকে এয়া ঢেকীয়াখোৱা আহোঁতে গেটখন পাওঁতে অলপ এইপিনে গেটত সোমাওঁতে এই ৰাস্তাটোত সোমাওঁতে ৰাস্তাটো মই এবাৰ দেখাই দিম হয় এই ৰাস্তাটোতে সোমাওঁতে তাত নাম এণ্ট্ৰি কৰিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব যিহেতু আমি মাস্ক অনা নাছিলোঁ প্ৰৱেশ কৰাৰ আগতে ফাৰ্ষ্ট টাইম আমি আকৌ মাস্ক হাত ভৰিকেইটা ধুই ল'ব লাগিব ল'বলগীয়া হ'ল তালৈ যোৱাৰ আগত হাত ভৰি ধুই ল'ব লাগিব যিহেতু আমি গাড়ীয়ে মটৰে আহিছোঁ নামঘৰত সেয়া কৰি আছে ভেকচিন লৈ হ'ব লাগিব সকলো মাস্ক মাৰিব লাগিব ভৰি হাত ধুব লাগিব চেনিটাইজাৰ কৰিব লাগিব এয়া দাদা ধুই লওক এই আছে ঢেকীয়াখোৱা নামঘৰ দেখিছে আমি গৈ আছোঁ যিহেতু ঢেৰ মানুহ সেইকাৰণে কেমেৰাটো ওপৰলৈ দিবলৈ অলপ বেয়া পাইছোঁ লগটো লৈ নামঘৰৰ ভিতৰত সোমাই যাওঁ এয়া আমি ঢেকীয়াখোৱা নামঘৰ এই ভিতৰত দেখাই দিছোঁ আপোনালোকসকলক বহুত বেছি মানুহ নাই বহুত কম মানুহ নাই কোভিড প্ৰট'কল সকলোৱে মানিছে মাস্ক পৰিধান কৰিছে মানুহৰ বেছি সামগ্ৰীও নাই চেনিটাইজাৰো সকলোৱে লগত লৈয়ে ফুৰে আমি এতিয়া পোনে পোনে চাকি দিয়া য'ত চাকি দি সেই অনুষ্ঠানটোলৈ গৈছোঁ অনুষ্ঠান বুলি ক'লে বেয়া কথা হ'ব নামঘৰৰ কিনাৰতে চাকি দিয়া ঠাই এডোখৰ আছে তাত যাম য'ত সকলোৱে চাকি বন্তি জ্বলায় মোবাইলটো কিন্তু বহুত মানুহ আগতে অলপ বেয়া লাগে মোবাইলটো লাগি থাকিলে দিব পৰা নাছিলে দিনদাৰী হৈ আছিলে আৰু সেই ছোৱালী বিয়াৰ পাছত এই এজনী দিব পাৰিছে সকলো মানুহে চাকি দিছে কিছুমান চাকি দি ওলাই আহিছে য'ত আমি চাকি দিম বুলি কৈছিলোঁ এই দেখুৱাইছে চাকি দিয়া জেগাত তাতো এতিয়া ওললৈ সোমাই গৈছোঁ আপোনালোকে দেখি পাইছে কিমান চাকি জ্বলি আছে বছৰটোত এটা মাহ সেইটো হৈছে ভাদ মাহ যাক আমি কৃষ্ণ বা ভগৱানৰ মাহ হিচাপে আমি গণ্য কৰোঁ এই মাহটোত আপোনালোকে 30টা দিনৰ ভিতৰত এটা দিনত আহিবচোন ঢেকীয়াখোৱা বৰনামঘৰলৈ মনটো বহুত পবিত্ৰ লাগিব আৰু বছৰৰ এটা দিন নোলাবনে বাৰু ঢেকীয়াখোৱা নামঘৰলৈ আহিবলৈ যিবিলাক আহিছে তেওঁলোকেতো জানিছে তাৰ সেই আহিলে মন কিমান পবিত্ৰ হয় কিমান ভাল লাগে বহুত ভাল লাগে আৰু বহুত বুজাব নোৱাৰোঁ ভাষা নাই কিমান ভাল লাগে আহিব আৰু নহাসকলক মই এটাই অনুৰোধ কৰিছোঁ আপোনালোক আহিব ঢেকীয়াখোৱা নামঘৰলৈ আমি এইডোখৰতে জেগাডোখৰ পাইছোঁ মুকলি হৈ আছে যিহেতু চব পিনে মানুহে দিয়ে আছে ইয়াতে আমি আমাৰ চাকি দিম আমি এয়া কলপাত উলিয়াই লৈছোঁ কলপাত সকলো লৈ গৈছোঁ তাত কিনা নাই চব লৈ গৈছোঁ বাবা এয়া চাকি দিলোঁ তাৰপৰা ওলাই আহিলোঁ ওলাই আহি এয়া মন্দিৰৰ নামঘৰৰ ভিতৰত নামঘৰত চাকি দি তাতে আমি চাকি দিব চলাই আহিছোঁ এয়া নামঘৰৰ ভিতৰত এবাকি সেৱা কৰি পেলাই গৈ আহিছোঁ এয়া তাত চাকি জ্বলাই সকলোৱে নামঘৰৰ ভিতৰত সেৱা কৰিব লাগে যিহেতু চাকি দিয়া ঠাইডোখৰত সেৱা কৰিবলৈ জেগা নাই সেৱা কৰি তেওঁলোক লৈ নামঘৰৰ ভিতৰত সোমাই এতিয়া সেৱা কৰিলোঁ সেৱা কৰা হৈ গ'ল সেয়ে ভাবিলোঁ
নামঘৰ জনা ভিতৰ ভাগটো আপোনালোকক দেখাই লওঁ। নামঘৰ জনাৰ ভিতৰ ভাগ দেখিছেনে? মই জুম কৰি দেখাই দিছোঁ। এই হৈছে নামঘৰ জনাৰ ভিতৰ ভাগ। এই খবৰ নামঘৰ প্ৰসাদৰ কাৰণে লাইন পাতিছে, পাতিবলগীয়া হয় আৰু বহুত দীঘল, যথেষ্ট আমি এতিয়া ইয়াতে লাইন পাতিব লাগিব প্ৰসাদ ল'ব। যোগান যাবলৈ আহিবলৈ অনুৰোধ কৰা হ'ল। বিশেষকৈ নামঘৰত বহুত বান্দৰ তাৰ মাজতে মিষ্টাৰে মোক এখন ফটো মাৰি দিলে। এয়া লক্ষী আৰু নাৰায়ণ দেখিছে, তাৰ মাজতে বান্দৰৰ ফটো চাওক। ভকতসকলে কল ধুনীয়া কাটি আছে। মোৰ প্ৰসাদ ল'ব গৈছোঁ দৰ্জী মানুহ আছিলে, তেওঁলোকে লৈছে। এতিয়া মই প্ৰসাদ ল'ম। প্ৰসাদ লোৱা হৈ গ'ল। এতিয়া অলপ নামঘৰ জনাৰ চাৰিওকাষে দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছেই নহয়, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে বৰিদোহা মহাবাগ। ইয়াত কি ধুনীয়াকৈ গ্লাছ ফিটিং কৰি থৈ দিছে। নামঘৰ জনাৰ চাৰিওকাষে আপোনালোকক এটা ফুৰাই লৈ গৈছোঁ। আমিও ফুৰিছোঁ লগতে। এপাক দি আহিলোঁ আমি এতিয়া। ল'ৰাসকলক আকৌ এবাৰ অনুৰোধ কৰিছোঁ, এতিয়া খোৱা বৰনাম এপাক আহিছে। লেখৰ দেখিছোঁ। এতিয়া আমি চাহ খাবলৈ গৈছোঁ। চাহ খোৱা ঘৰ জনা আছে, তাতে খুৰা চাহ দি আছে। চাওঁ মানুহ বহি আছে, আমি চাহ খাম। চাহ খোৱা হৈ গ'ল। আমি আকৌ এতিয়া আমি এতিয়া আছে ইয়াত চাবলৈ যাওঁ। এইখন হ'ল শেষলৈকে চাব আপোনালোকে, বেয়া নাপায় যদি। এয়া ঢেকীয়া খোৱা বৰনামঘৰৰ পুখুৰী জনা। চাওক মাছবোৰ কেনেকৈ ওলাইছে দেখিছেনে? ইয়াত কাছও দেখিবলৈ পাব। কাছ কিন্তু বহুতে কয় বহুত কিছুমানে দেখিবলৈ পায়, কিন্তু বহুতে দেখিবলৈ নাপায় বুলি কয়। এয়া দেখিলে মই দেখিবলৈ পাইছিলোঁ ভিডিঅ' কৰি থাকোঁতে। কাছৰ যদি ওলালে সেইবাবে মই ভিডিঅ' কৰি থৈ দিলোঁ, সেইবাবে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। দেখিছেনে পক্ষীজনে ইমান ধুনীয়াকৈ থৈছে। কাছ দেখিলে মাছ দেখিছে। আজিলৈকে কোনে কোনে কাছ দেখিছে বাৰু পুখুৰীত মোক জনাবচোন। মই কিন্তু এইবাৰ মই প্ৰথম দেখিছোঁ। আগতে আহিছোঁ 3-4বাৰমান, কিন্তু কাছৰ দেখা নাই, মাছ দেখিছোঁ। এইবাৰ প্ৰথম দেখিছোঁ। আকৌ কাছ ওলাইছিলে চালে। আকৌ চাওকচোন বান্দৰৰ জাকটো ইমান ধুনীয়াকৈ লাগিছে। তাতে ফটো দুখনমান মাৰিছিলোঁ, আপোনালোকক দেখাই দিছোঁ। বহুত ভালকৈ মৰা নাই আৰু দেখিছেনে? কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট বক্সত। দাদা আৰু মই প্ৰথমবাৰ মাস্ক মাৰিলে, এইবাৰ মাস্ক নিপিন্ধাকৈ মাৰি দিছোঁ। মই এইকাৰণে সকলোবিলাক বস্তু দেখাই গৈ আছোঁ। আজিলৈকে ক'ত কি কৰিছোঁ ধুনীয়াকৈ দেখাই গৈছোঁ। এয়া দেখিছোঁ যোজনা বনাই থৈছে। তাতে এখন আহিব, মই চেল্ফি লৈছোঁ, তাকো দি দিছোঁ। দেখিছে? এওঁলোকে ফটো নামাৰিলে, মোকে ফটো মাৰিবলৈ ক'লে, মই ফটো মাৰিলোঁ। চাওঁ শেষত এটা ভ্লগ লৈ ঘৰ মূৰা হ'বলৈ লৈছোঁ আমি।
আমাৰ হৈ গ'ল বজাৰ কৰিলোঁ এইবিলাক দেখামগৈ ঘৰত গৈ বৰমাৰ গাড়ীখনত পুৰণা বস্তু লাগি থকাৰ বাবে নতুন বস্তু লগাই দিছে চাওক সেয়া লগাই আছে আমাৰ মিষ্টাৰে বহুত বেয়া পাইছে পুৰণা বস্তু লগাৰ কাৰণে এয়া পুৰা লৰিব এতিয়া দেখিলে ন দাদা এতিয়া ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে ৰছীও লগাই দিছে ৰছীডাল আমাক দোকানীজনে ফ্ৰীকৈ দিছে কিন্তু দেই সেইটো কৈ দিছে এতিয়া ধুনীয়া লাগিছে দেখিবলৈ কিমান মৰমত আমাক ফ্ৰীকৈ দিছে ন হ'ল ন হৈ গ'ল এতিয়া বাই বাই এয়া আহি আহি আমি নামঘৰ এৰিব হ'ল প্ৰথম যে যোজনা পালোহি আকৌ মোৰ ভিডিঅ'টো চোৱা সকলোকে বহুত বহুত বাই ধন্যবাদ বাই